নমস্কাৰ মই অমৃতা সো আমি বৰ্তমান উপস্থিত আছোঁ একচুৱেলি আমাৰ কামৰ কাৰণে জ্যোতি চিত্ৰবনত আৰু লাইভটো কৰাৰ এটা বিশেষ কাৰণ আছে যে আজি আমি যোৱাকালিৰ পৰা যিটো ঘটনা লৈ পেলাই সমগ্ৰ ৰাজ্যখন উত্তাল হৈ আছে সেই বিষয়টোৰ ওপৰত আমি নিশ্চয়কৈ ক'বৰ কাৰণে কোনো ভাষা নাই যোৱা ৰাতি নিশ্চয় বেছিভাগ অসমবাসীয়ে শুব পৰা নাই কাৰণ এই নাৰকীয় দৃশ্য দেখাৰ পাছত শুৱা ইমান সহজ নহয় সেই ভিডিঅ' সম্পূৰ্ণকৈ চোৱা সম্ভৱ নহয় প্ৰথমে আমি সন্তপ্ত পৰিয়াললৈ সমবেদনা জনাইছোঁ আৰু মোৰ লগত বৰ্তমান উপস্থিত আছে ৰবিদা প্ৰস্তুতিবা আৰু দিগন্ত ভাৰতী আমি আটাইয়ে আপোনালোকক কেইটামান কথা ক'ব বিচাৰিছোঁ যিহেতু যি দুজনক আমি অকালতে হেৰুৱালোঁ তেওঁলোক শিল্পী আছিল কামৰ বাবে ক'ৰবালৈ গৈ ঘৰলৈ ঘূৰি আহিব নোৱাৰিলে আৰু আমি তেওঁলোকৰ আত্মালৈ শ্ৰদ্ধাঞ্জলি জনাই আপোনালোকক দুআষাৰ ক'ব বিচাৰিছোঁ আৰু মোৰ লগত এয়া দিগন্তদা ৰবিদা আৰু প্ৰস্তুতিবা তেওঁলোকে ক'ব তেওঁলোকৰ ক'ব লগাখিনি প্ৰথমে প্ৰস্তুতিবা কাৰ্বিংৰ ঘটনাটোৱে আমাক সকলোকে খুব মৰ্মাহত কৰিছে মোৰ একান্ত অনুৰোধ প্ৰত্যেকজন অসমীয়ালে যে দুষ্কৃতিকাৰী জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিকোনো ঠাইত থাকিব পাৰে ঠাই বিশেষে যিকোনো ঠাইত থাকিব পাৰে গতিকে তেওঁলোকৰ এই অপকৰ্মক আমি প্ৰত্যেকেই তীব্ৰ গৰিহণা দিছোঁ আৰু এনে পৰিস্থিতি যাতে অসমত অন্ততঃ আৰু দ্বিতীয়বাৰ কেতিয়াও নহওক আৰু এখন আইন আছে সেই আইনখন হাতত কোনো তুলি লোৱাৰ চেষ্টা নকৰিব কাৰণ জীৱনৰ মূল্য অপৰিসীম এজন মানুহৰ লগত কেৱল এজন মানুহ নাযায় লগত কিন্তু বহুত মানুহ হেৰাই যায় বহুত আশা হেৰাই যায় বহুত সপোন হেৰাই যায় আমি আজি গণেশগুৰিত আয়োজন কৰা অনুষ্ঠানত আমি উপস্থিত থাকিব পৰা নাই ইয়াত জ্যোতি চিত্ৰবনত আমি শ্বুটিঙত ব্যস্ত হৈ আছিলোঁ মই ৰবি দিগন্তদা অমৃতা সকলো ৰামধেনু চেনেলৰ কাৰণে এটা অনুষ্ঠানত আছোঁ আমি এই ফেচবুক লাইভৰ যোগেদি সমগ্ৰ অসমবাসীলৈ আমি এইটোৱে আহ্বান জনাইছোঁ যে শান্তি সমৃদ্ধিৰ অৰ্থে অলপমান আমি আমাৰ নিজৰ সহনশীলতাক বৃদ্ধি কৰোৱা হওক মানৱীয় মূল্যবোধেৰে আমি জীয়াই থাকোৱা হওক দেশ এখন ভাল লগা হয় দেশৰ বাবে যুঁজ দিয়া স্বাধীনতা সংগ্ৰামীখিনিৰ কাৰণে তাৰপাছত দেশৰ বিভিন্ন দিশৰ পৰা অহা মানুহৰ ত্যাগ কষ্টৰ ফলত এখন দেশ ভাল লগা হয় আমাৰ কিন্তু এনেকুৱা এটা ঘটনাই আমাক ইমান আঘাত দিয়ে যে নিজকে অসমীয়া বুলি নিজকে ভাৰতীয় বুলি ক'বলৈ লাজ লগা হয় গতিকে এনেকুৱা কাম কেতিয়াও কৰিব নালাগে ইয়াৰ মাধ্যমেৰে আমি আজি এই ঘটনাটোৰ তীব্ৰ গৰিহণা কৰি দিছোঁ আৰু পৰিয়ালটোৰ যি দুজন ল'ৰা আমাৰ মাজৰ পৰা হেৰাই গ'ল তেওঁলোক মিউজিচিয়ানছ আছিলে তেওঁলোকৰ যি টেলেণ্ট লগত হেৰাই গ'ল তাৰ বাবে আমি দুখ প্ৰকাশ কৰিছোঁ আৰু আজি যি প্ৰতিবাদী কাৰ্যসূচী কৰা হৈছিলে গণেশগুৰিৰ পৰা আমি তাত থাকিব নোৱাৰিলোঁ তাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ আটাই আমি কৰ্মসূত্ৰে ইয়াত থাকিবলগীয়া হৈছে কাৰণ যিহেতু আমি ইমান ডাঙৰ বৃহৎ ছেট এটা আমি বনাবলগীয়া হৈছে তাৰে খৰচ এটা আছে গতিকে আমি সেই লোকচান প্ৰডিউচাৰো কৰিব নোৱাৰিলোঁ কাৰণে আমি ইয়াতে থাকি দিলোঁ কিন্তু ইয়াৰ মাজেৰে আমি ক'ব বিচাৰিছোঁ যে এনেকুৱা কাম যিয়েই নকৰক কিয় যিকোনো জাতিৰ মানুহে নকৰক কিয় যেনেকুৱা ধৰণৰ মানুহে নকৰক কিয় যেতিয়াই নকৰক কিয় যি কাৰণতে নকৰক কিয় আমি ইয়াৰ তীব্ৰ গৰিহণা দিছোঁ আৰু যিখিনি মানুহে এইটো কাম কৰিছে তেওঁলোকে এটা কথা ভাবি চোৱা উচিত যে আজি তেওঁলোকে ল'ৰাকেইটাক ভুল ভাবি পেলাই তেওঁলোকে মাৰি পেলালে এতিয়া সেই ল'ৰা দুটা উভতাই দিব পাৰিব জানো মাক বাপেকক যিহেতু নোৱাৰে জীৱন দিয়াৰ যেতিয়া হেৰি নাই ক্ষমতা নাই তেতিয়াহ'লে কাৰো কোনো অধিকাৰ নাই গতিকে মই তীব্ৰ গৰিহণা দিছোঁ আৰু সেইকেইজন মানুহে যিয়ে এই কাম কৰিছে তেওঁলোকে সাংঘাতিক ধৰণে শাস্তি পাব লাগে আৰু এনেকুৱা কাম যেন দ্বিতীয় কেতিয়াও নহয় কাৰণ এটা জাতিক লাজৰ হেৰিৰ মাজলৈ ঠেলি দিয়ে গতিকে সকলো সাৱধান হওক আৰু এনেকুৱা ঘটনা আমাক নালাগে ধন্যবাদ নৰসাধক নৰপিশাচ দুষ্কৃতিকাৰীৰ কোনো জাতি নাই কোনো ধৰ্ম নাই কোনো ভাষা নাই আচলতে তেওঁলোক এই মানৱতাবাদী যিখন সমাজ এই পৃথিৱীৰ আচলতে তেওঁলোক কোনো কাৰণত বসবাসী নহয়েই তেওঁলোক কমপ্লিটলি আমাৰ এই পৃথিৱীৰ এটা বহিৰাগত বস্তু এটা আমি সেই তেওঁলোকৰ দ্বাৰা সংঘটিত কোনো কথা কোনো কামক এই ধৰণৰ বিচ্ছিন্নতাবাদী কামক আমি কেতিয়াও ছাপোৰ্ট কৰিব নোৱাৰোঁ এইটো অতিকে লাজ লগা কথা মানৱতাৰ কাৰণে এটা সাংঘাতিক ধৰণৰ এটা অপমান এটা অভিশাপ গতিকে তেওঁলোকে দৃষ্টান্তমূলক শাস্তি দিব লাগে তেওঁলোকক বাছি বিচাৰি যেনেকুৱা শাস্তি আগতে হোৱা নাই অভূতপূৰ্ব তেনেধৰণৰ শাস্তি দিব লাগে যি শাস্তি দেখা পায় আৰু যদি কোনোবাই তেনেকুৱা কিবা কৰিম বুলি ভাবিছে ভৱিষ্যতে যাতে কেতিয়াও সেই অপশক্তিয়ে মূৰ দাঙি উঠিব নোৱাৰে তাৰ কাৰণে আমি তীব্ৰ গৰিহণা দিছোঁ
আৰু এইখিনিতে আমাৰ আটাইৰে তৰফৰ পৰা আমি এটা কথা ক'ব বিচাৰিম যে উৰা বাতৰিত আপোনালোক কোনো ভুল নাযাব কাৰণ হোৱাটছএপ ফেচবুকত ভাইৰেল হৈ থকা যিবিলাক উৰা বাতৰি সেইবিলাক সঁচা অৰ্থত উৰা বাতৰিয়ে আৰু ফেচবুক হোৱাটছএপৰ যোগেদি অনুগ্ৰহ কৰি এই উৰা বাতৰিবোৰ প্ৰচাৰো নকৰিব কাৰণ এটা প্ৰচাৰে 10জনক ক্ষতি কৰে 100জনক ক্ষতি কৰে এনেকুৱা অপপ্ৰচাৰে মানুহৰ জীৱন যাত্ৰা ব্যাঘাত জন্মাই মানুহৰ জীৱন শেষ কৰি পেলাই গতিকে অনুৰোধ কৰিছোঁ এনে ধৰণৰ অপপ্ৰচাৰ কেতিয়াও নকৰিব আটাইলৈ অনুৰোধ জনাইছোঁ কোনো কাৰণত মানে অদৰকাৰত অপ্ৰয়োজনীয়ভাৱে উত্তেজিত নহ'ব কাৰণ জাতি হত্যাক এই ধৰণৰ ঘটনাই কেতিয়াও প্ৰতিনিধিত্ব নকৰে তেওঁলোক বাৰম্বাৰ কৈছে তেওঁলোক নৰপিশাচ তেওঁলোক মানুহৰ কোনো সূত্ৰ তেওঁলোকৰ ওচৰত নাই কিন্তু এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিম যে যিহেতু গোটেই ঘটনাটো কাৰ্বি আংলঙত হোৱা বুলি কোৱা হৈছে আৰু কাৰ্বি আংলঙত হৈছে কিন্তু তাৰ অৰ্থ এইটো নহয় যে কাৰ্বি মানুহ যিখিনি আছে গোটেই অসমত আমি তেওঁলোকক দোষী হিচাপে বিবেচিত কৰিম ফেচবুকত এতিয়া বেছিভাগ দেখা গৈছে যে কাৰ্বি মাত্ৰেই কাৰ্বিসকলৰ বিৰুদ্ধে যথেষ্ট পোষ্ট দিয়া দেখা গৈছে অনুগ্ৰহ কৰি এই কামটো নকৰিব এটা ভয়ংকৰ দুৰ্ঘটনা অলৰেডি হৈ গৈছে তাৰ পাছত আপোনালোকে যিখিনি মানুহ তাৰ লগত জড়িত সেই মানুহখিনিয়ে শাস্তি পোৱাটো আমি সকলোৱে বিচাৰোঁ গোটেই অসমবাসী ৰাইজে বিচাৰে কিন্তু তাৰ অৰ্থ এইটো নহয় যে কাৰ্বি আংলঙৰ বাসিন্দা হোৱা মানেই দোষী কাৰ্বি আংলঙৰ বাসিন্দাসকল সকলো দোষী কেতিয়াও হ'ব নোৱাৰে কিন্তু আমি এই মুহূৰ্তত কাৰ্বি আংলঙৰ যিসকল বাসিন্দা আছে তেওঁলোকৰ পৰাও আমি সহযোগ বিচাৰোঁ যাতে এই কাণ্ডত কাৰ্বি আংলঙৰ কোনো লোকে সেই ঠাইডোখৰৰ মানুহখিনিক ছাপোৰ্ট কৰি সেই ঠাইডোখৰৰ মানুহখিনিক আঁতৰাই ৰাখিবলৈ বা লুকুৱাই ৰাখিবলৈ চেষ্টা নকৰে কাৰণ আজি তেওঁলোকৰ লগত হৈছে কাইলৈ হয়তো মোৰ লগতো হ'ব পাৰে আমি প্ৰতিজনেই শিল্পী আৰু আমি সদায় ৰাতিপুৱা যেতিয়া ঘৰৰ পৰা ওলাই আহোঁ আমিও শ্বুটিঙত বিভিন্ন ঠাইলৈ যাওঁ আমি যদি এনেকুৱা হয় তেনেহ'লে আমি আমাৰ প্ৰফেশ্যন বাদ দিব লাগিব শিল্পীসকলে বাদ দিব লাগিব গান গাবলৈ অভিনয় কৰিবলৈ শ্বুটিঙলৈ যাবলৈ কাৰণ যদি আপোনালোকৰ বাবে কাম কৰিবলৈ যাওঁতে শিল্পীসকলক আপোনালোকে এনেকুৱা কৰে তেনেহ'লে শিল্পীসকল জীয়াই থাকিব নোৱাৰিব অনুৰোধ জনাইছোঁ কাৰ্বিসকলক বহুত ছাত্ৰ ছাত্ৰী আছে বিশেষকৈ গুৱাহাটী ইউনিভাৰ্চিটিত হওক বিভিন্ন কলেজত হওক বহুত কাৰ্বি ল'ৰা ছোৱালী পঢ়ি আছে সেই ল'ৰা ছোৱালীবোৰ ঘৰৰ পৰা আঁতৰত আছে মাক দেউতাকৰ পৰা দূৰত আছে তেওঁলোকৰ মনত ভয়ৰ ভাৱৰ সৃষ্টি হ'বলৈ নিদিয়ে আৰু একেধৰণৰ কাম যদি আমিও কৰোঁ তেতিয়াহ'লে সেই দুষ্কৃতিকাৰীসকল আৰু আমাৰ মাজত কি পাৰ্থক্য গতিকে তেনেকুৱা কাম নকৰিব সতৰ্ক হওক ৰাইজ সচেতন হওক অপশক্তিয়ে যাতে কোনো কাৰণত আমাক প্ৰৰোচিত কৰিব নোৱাৰে সেই কথা মনত ৰাখি সমাজখনক নিৰাপত্তা দিয়ে আৰু কেতিয়াও যাতে আইন নিজৰ হাতত তুলি নলয় আৰু এতিয়া আমাৰ ফালৰ পৰা আপোনালোকলৈ এটাই অনুৰোধ যে আমি বৰ্তমান যিখিনি কৰিব পাৰিছোঁ যিখিনি বৰ্তমান ৰাইজে কৰি আছে প্ৰতিবাদ কৰি আছে ডেফিনেটলি এটা আইনী প্ৰচেষ্টা আছে সেই আইনী প্ৰচেষ্টা যাতে কাৰ্যকৰী কৰা হয় তাৰ বাবে আমি চাপ দিয়াটো প্ৰয়োজনীয় কিন্তু তাৰ অৰ্থ এইটো নহয় যে যেনেকৈ বহুতে লিখি আছে যে সিহঁতক ৰাস্তালৈ উলিয়াই দিব লাগে আমি মাৰি পেলাম সিহঁতক যদি আমি সিহঁতক মাৰি পেলাবলৈ যাওঁ সিহঁতে মাৰি পেলোৱা আৰু আমি মাৰি পেলোৱাৰ মাজত বিশেষ ডিফাৰেঞ্চ নাই সিহঁত নৰসাধক আৰু আমি মানুহ গতিকে সেই নৰসাধককেইটাক উলিয়াই আনি মোৰ মতে আমি আইনৰ হাতত চমজাই দিয়াটো বেছি ভাল কথা আৰু আইনেও যাতে পদক্ষেপ লওক সেইকেইজন নৰসাধক যাতে কোনো কাৰণতে আইনৰ সুৰুঙাৰে পলাই সাৰিব মাত্ৰ 6 মাহ জেলত থাকি তাৰপিছত যাতে ওলাই যাব নোৱাৰে আমিও চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ যেন তেওঁলোকে আগভাগ লয় এওঁলোক যাতে হাৰি যাব নোৱাৰে কাৰণ আপোনালোকৰ মুখলৈ আমি চাই থাকোঁ আপোনালোকক আমি ইলেকশ্যনত ভোট দিওঁ দি পেলাই আপোনালোকক আমাৰ প্ৰতিনিধি বনাওঁ আৰু আপোনালোকে আপোনালোকৰ দায়িত্ব প্লিজ কৰক আৰু এই কথাটো আপোনালোকে ইগন'ৰ নকৰিব প্লিজ থেংক ইউ আপোনালোকে এই সময়ত আপোনালোকক ক'ব লগা আমাৰ তৰফৰ পৰা এটাই কথা যে এই সময়ত আমি সকলোৱে একেলগে হাতে হাত ধৰি থিয় হোৱাৰ বাদে কোনো উপায় নাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি পুনৰবাৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ ভৱিষ্যতে কেতিয়াও অসমত এনেকুৱা ধৰণৰ কাণ্ড দুনাই সংঘটিত নহ'ব